নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি যি আমাৰ ৪৫০০ পদৰ বিজ্ঞাপন ওলালে এল পি আৰু ইউ পিৰ, সেই বিজ্ঞাপনটো ওলোৱাৰ পিছতে বহুতৰে মনত সন্দেহ হৈছে বা বহুতে ভয় খাইছে যে ৫৫৫৫টা পদৰ লগত অভাৰলেপিং হ'ব নেকি বুলি। অভাৰলেপিং নহয় বুলি মই ভাবোঁ। কিহৰ কাৰণে? কাৰণ চাওক, অভাৰলেপিং হোৱা হয় এই যি ৪৫০০ পদৰ যি বিজ্ঞাপন, আৰু এই বিজ্ঞাপনৰ যিটো অনলাইন প্ৰক্ৰিয়াটো সোনকালেই দিলেহেঁতেন, অৰ্থাৎ জানুৱাৰী মাহতেই, জানুৱাৰী ১৫-২০ তাৰিখেই দিলেহেঁতেন। কিন্তু যিহেতুকে অনলাইন প্ৰক্ৰিয়াটো ফেব্ৰুৱাৰীৰ ১৫ তাৰিখৰ পৰা দিছে, গতিকে ইয়াৰ পৰা গম পোৱা যায় যে আমাৰ যি ৫৫৫০টা পদৰ যিটো মেৰিট লিষ্ট, সেইটো ফেব্ৰুৱাৰী ১৫ তাৰিখৰ আগতে উলিয়াই দিব। অৰ্থাৎ আপোনালোকে আশা কৰিব পাৰে যে জানুৱাৰী মাহৰ লাষ্টৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমাৰ যি মেৰিট লিষ্ট ওলাই যাব ৫৫৫০টা পদৰ। আৰু এই দুই বিজ্ঞাপনৰ মাজত অভাৰলেপিং যে নহ'ব, আমি কেনেকৈ ক'ব পাৰোঁ চাওক। কাৰণ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ কৈ থৈ দিছে, এবাৰ নে দুবাৰ তেওঁ কৈছিলে যে অভাৰলেপিঙৰ দৰে সমস্যা নহ'ব। আৰু যিহেতুকে আমাৰ এই প্ৰক্ৰিয়াটো ৫৫৫০টা পদৰ যিটো প্ৰক্ৰিয়াটো বহুত লেহেমীয়া হৈছিলে, আৰু লেহেমীয়া হোৱাৰ কাৰণ আছে। কাৰণ লেহেমীয়া হৈছিল কিহৰ কাৰণে? বহু ক্ষেত্ৰত লেহেমীয়া হৈছিলে। তাৰ ভিতৰতে এটা কাৰণ আছিলে আমাৰ যিসকল নেকি ষ্টেট পুলৰ কণ্ট্ৰেকচুৱেল টিচাৰ, তেওঁলোকৰ যিখন লিষ্ট, সেইখন লিষ্ট এক্সট্ৰাকৈ তেওঁলোকে উলিয়াই দিছিলে। গতিকে ইয়াৰ পৰাই গম পোৱা যায় যে অভাৰলেপিং নহ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে যিহেতুকে ১৫ তাৰিখৰ পৰাহে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে আপোনালোকে ভয় খাব নালাগে যে অভাৰলেপিং হ'ব বুলি বোলে। অভাৰলেপিং নহয়, নিশ্চিন্ত থাকক। ১৫ ফেব্ৰুৱাৰীৰ আগতে আমাৰ ৫৫৫০টা পদৰ মেৰিট লিষ্টটো ওলাব বুলি আমি আশা কৰিছোঁ, আৰু উলিয়াবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। এইখিনিয়ে কথা আছিলে। ধন্যবাদ, নমস্কাৰ, জয় অসম। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। নমস্কাৰ।